তো হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাৰিআলি ফালৰ পৰা। চাৰিআলি ফাললৈ গৈ কেনে আজি আনিব বিচাৰিছোঁ আপোনালোকৰ কি বুলি কয় এইটো, পাহৰিয়ে গৈছিলোঁ। আজি কৰিম ঘৰৰ ৱাৰিংখিনি মানে বহুত পুৰণা হৈ গ'ল, বহুত দিনৰ আগতে কৰা। আজি কিনিব গৈ আছোঁ ৱাৰিঙৰ বস্তু এইখিনি, আৰু বহুত কিবা কিবি হৈ থাকিব। ভিডিঅ'টো চাই থাকিবচোন। আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। আমি বৰ্তমান পাইছোঁ মেইন চাৰিআলি। এয়া দেখিবলৈ পাইছে। এতিয়া আছোঁ আমি বৰ্তমান ডিগবৈ ষ্টেট বেংকৰ ওচৰত। লগৰ এজনে বাইক চলাইছে, মই পাছফালে বহি ভিডিঅ' কৰি আছোঁ। এয়া দোকান দেখিছে নহয়, ফল মূলৰ একদম লোভেই লাগি যায় আৰু। এইফালে আকৌ পেট্ৰল ডিপুৰ সন্মুখত পূৰা বজাৰে লাগি গৈছে আৰু ফল মূলৰ। এতিয়া গাড়ী পাছে পাছে গৈ আছোঁ আমি। এইখন বিবেকানন্দ স্কুলৰ ল'ৰা ছোৱালীবোৰ চাগে আগৰ দিনত কি কয় যে পানী খোৱা ছুটি দিছে, মানে টিফিন। এইবোৰ কিছুমান ষ্টুডেণ্টৰ ছুটিয়ে হৈছে চাগে, বেগ লৈ ঘূৰি ফুৰা দেখিছোঁ। এতিয়া পাই গ'লোঁ তিনিআলি। এইফালে মানে পেঙেৰিও যায়। এতিয়া পালোঁ ডিগবৈ বিলাসী থানাৰ অফিচটো। এয়া আমি পাই গ'লোঁ ৱাৰিঙৰ বস্তু কিনিব লৈছিলোঁ যে দোকানখন। বস্তু দৰদাম কৰি আছোঁ। দোকানীজনে মানে বহুত লেট কৰি আছে। বেলেগ মানুহ আহি কেনে বস্তু লৈ গৈছে, আমাকহে দেৰি কৰি আছে বস্তু দিবলৈ। এয়া লাহেকৈ ৱাৰিঙৰ বিটখিনি উলিয়াই দিলে। বিটখিনি লগৰজনে হিচাপ কৰি আছে। আমাক মানে 10ডাল বিট লাগে, তাকে হিচাপ কৰি থকা হৈছে। এয়া ৱাৰিঙৰ তাঁৰ দেখিব পাইছে ন, হেণ্ডলি। বৰ দামো আজিকালি বস্তুবোৰ, লোৱা হৈছে আৰু সেনেকৈ। দাদাই আৰু বস্তু বিচাৰি আছে। আপোনালোকৰ যদি কিবা কিবি লাগে ৱাৰিঙৰ বস্তু ইয়াৰ পৰা পাব। চাৰিআলি ওচৰতে তিনিআলি আছে। এইবোৰ লৈ ল'লোঁ লাইট লগাবলৈ। ৱাৰিঙত বহুত বস্তু লাগে ন, জানে না? এয়া দেখাই দিছোঁ ভালকৈ, চিনিটো পায়ে চাগে। আৰু লগৰজনৰ যি মিচিকি হাঁহি। চাই আছোঁ বস্তুবোৰ। বৰ্তমান আমি খাব ল'লোঁ, হোটেলত সোমাইছোঁ, চাহ খাওঁ। খাব টাইমতো মানে খুব আৰু একদম মোবাইল পিটিকা ধান্দা। পেটিছ দুটামান অৰ্ডাৰ কৰিছোঁ, পেটিছ দুটামানকে খাম এতিয়া। মোৰ মানে অনিয়ন পেটিছকেইটা খাই খুব ভাল লাগে, সেইকাৰণে অনিয়ন পেটিছকেইটাকে খাব লৈছোঁ। আৰু ভাইটি এটাৰ কাষত আছে, এয়া সি প্ৰথমতে পানীহে খাই লৈ বোলে। অলপ জমনি কৰি আছোঁ লগৰটোৰ লগত। সি খুব কামোৰ দিয়ে জানানে মোক, খুব বকি আছে মোক। দেখিছে নহয়, কথা শেষেই নহয়, তাক কথা কৈয়ে থাকে আৰু। সি গেমত ব্যস্ত। এতিয়া আপোনালোকক বিহু দেখাম, লাষ্ট আখৰা।